खैफोदाव दङ बर' हारिया खैफोदाव दं अत्यन्त खैफोदाव दं बे समावनो जोङो ज' जानानै बिजेपिखौ होखारनाय पलिसिसो लानांगौ ज' जानानै बिजेपिखौ बोरै प्रटेक्सन होगोन बे पलिसिखौसो लानांगौ खिन्थु जोंनि जिथु पलिटिकेल पार्टी रिजनेल पलिटिकेल पार्टी जोंनि गेजेरावनो दाङाबाजि जानायखौसो जों नुनो मोनदों 5 লাখ টকা দিছিল 3 লাখ টকা আপোনালোকে এইটো ক'ব বিচাৰিছো দিছে শহীদৰ নামত এইটো আপোনালোকে বেপাৰ কৰিছে বুলি আপোনাৰ মুখতে অভিযোগ কৰিছে মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো এখেতে একোৱে নাজানে কাৰণ আমাৰ যি এক্সগ্ৰেচিয়া দিছে অসম চৰকাৰে এইটো অসম চৰকাৰে দিয়া নহয় ভাৰত চৰকাৰে দিয়া অসম চৰকাৰে দিছে কিন্তু ভাৰত চৰকাৰৰ ভায়া হৈ পেলাই ভাৰত চৰকাৰে বিটিএডিত আপোনাৰ বিটিআৰত যিসকল মাৰ্টিয়াৰ্ছ আছে তেওঁলোকক এক্সগ্ৰেচিয়া দিছে কিন্তু যিখিনি দিছে এইটো অকল এনডিপি কি কয় মাৰ্টিয়াৰ্ছসকলক দিয়া আছে কিন্তু পাছৰ পাৰ্টখিনি সেই দিনাখন আমি যিটো আফচু আৰু ভলণ্টিয়াৰ ফৰ্চৰ আমাৰ মাৰ্টিয়াৰ্ছ ফেমিলি 5 লাখ টকা দিছিল 3 লাখ টকা আপোনালোকে এইটো মই ক'ব বিচাৰিছো দিছে শহীদৰ নামত এইটো আপোনালোকে বেপাৰ কৰিছে বুলি আপোনাৰ মুখতে অভিযোগ কৰিছে মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো এখেতে একোৱে নাজানে কাৰণ আমাৰ যি এক্সগ্ৰেচিয়া দিছে অসম চৰকাৰে এইটো অসম চৰকাৰে দিয়া নহয় ভাৰত চৰকাৰে দিয়া অসম চৰকাৰে দিছে কিন্তু ভাৰত চৰকাৰৰ ভায়া হৈ পেলাই ভাৰত চৰকাৰে বিটিএডিত আপোনাৰ বিটিআৰত যিসকল মাৰ্টিয়াৰ্ছ আছে তেওঁলোকক এক্সগ্ৰেচিয়া দিছে কিন্তু যিখিনি দিছে এইটো অকল এনডিপি কি কয় মাৰ্টিয়াৰ্ছসকলক দিয়া আছে কিন্তু পাছৰ পাৰ্টখিনি সেই দিনাখন আমি যিটো আফচু আৰু ভলণ্টিয়াৰ ফৰ্চৰ আমাৰ মাৰ্টিয়াৰ্ছ ফেমিলিসকলক দিলে 311 গৰাকী নে কিবা এটা আছিলে মই ফিগাৰটো একজেক্টলি পাহৰিলোঁ তেওঁলোকক 3 লাখ দিয়াটো অসম চৰকাৰৰ পৰা দিয়া টকা নহয় সেইটো আমাৰ বিটিএডিৰ পৰাই দিয়া হৈছে মানে আপুনি ক'ব বিচাৰিছে বাকীসকলক 5 লাখকে দিছে কিন্তু এখেতসকলকহে 3 লাখ দিছে চাওক তেওঁলোকক আমি সাহায্য হিচাপে দিছোঁ বিটিএডিৰ অলপমান ফাণ্ড আছে এই ফাণ্ডৰ পৰাই আমি দিয়া হৈছে এইটো অসম চৰকাৰে এক্সগ্ৰেচিয়া নামত দিয়া নহয় বা ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰু পৃথ্বীৰাজে যিটো কথা ক'লে যে প্ৰমোদ বড়ো যিটো শপত লৈ পেলাই মানে বিটিআৰৰ প্ৰধান হৈছিল মিনি ছুইজাৰলেণ্ড বনাব বা যিখিনি তেওঁ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল পৃথ্বীৰাজে আৰু এটা কথা কোৱাই নাই মই আপোনাক যোগ দি পেলাই কৈছোঁ যে আপোনালোকৰ যিখন চুক্তি হৈছিল আৰু প্ৰমোদ বড়োৱে কৈছিল যে বিটিএডিৰ বা বিটিআৰৰ সমষ্টিৰ সংখ্যা 60টালৈ বৃদ্ধি হ'ব সেইটো অন্যতম এটা তাৰ মই জনাত চৰ্ত আছিল আৰু সেইটো প্ৰমোদ বড়োৱে কৈছিলোঁ কিন্তু 1000 কোটি টকাৰ পেকেজ কি হ'ল 1500 কোটি টকা মই সেইটোকে ক'লোঁ যে পৃথ্বীৰাজে যিখিনি কৈছে তাৰ লগত মই যোগ কৰি পেলাই যদি কওঁ যে আজি যে 40টা সমষ্টিতে এতিয়াও বিটিএডি আছে 60টালৈতো উন্নীত কৰিব নোৱাৰিলে কিন্তু 60টা কৰাটো প্ৰতিশ্ৰুতি দি পেলাই প্ৰমোদ বড়ো শাসনলৈ আহিছিল আপুনি সেই ক্ষেত্ৰত কি ক'ব চাওক আপুনি তিনিটা বস্তু একেলগে ক'লে এটাটো হ'ল ছুইজাৰলেণ্ড হয় সপোন কোনে নেদেখে সোণৰ অসম কোনে কৰিব বিচৰা নাছিল অসমৰ সকলো অসমীয়া অসমবাসীয়েতো সোণৰ অসম কৰিব বিচাৰিছিলে কিয় কৰিব নোৱাৰিলে স্বাভাৱিক 5 বছৰত ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিব পৰা বিটিচিত কৰাটো ইমান সহজ নহয় আমি সিজফায়াৰ কৰি একৰ্ড কৰি পেলাই আমি যেতিয়া চৰকাৰ গঠন কৰিলোঁ আমাৰ বিজেপি আৰু জিএছপিৰ লগত এলায়েন্স কৰি তেতিয়াৰ সময়ত 4টা সশস্ত্ৰ সংগঠন কোনে জন্ম দিলে ইয়াৰ হিষ্ট্ৰীটো আমি খুব ভালকৈ জানো মই ভাবোঁ ইয়াত ক'বলগীয়া এইটো কাৰো কথা নহয় মই এটা প্ৰত্যুত্তৰ দিব লাগিব মই একো নজনা বুলি কৈছে আপুনি যেতিয়া কৈছিলে মই কোৱা নাছিলোঁ ময়ো ডিষ্টাৰ্ব দিম কিন্তু ময়ো ডিষ্টাৰ্ব দিম এই 4টা সংগঠনটো কোনে কৰি খুলিছিলে এই কথাটোক মই কৈ পেলাই খুচুৰাই পেলাই মই আৰু আমাৰ সমাজখনত কিবা এটা হেৰি আনিব বিচৰা নাই বা ঘাটো নাই আমি বিচাৰো উইথ প্ৰুফ আপুনি কওক আমিও বিচাৰো এইজন যাতে জেলত যাওক কোনে কৰিছিলে এই 4টা সংগঠন সিহঁতক জেলত দিয়ক আপোনালোকৰ চৰকাৰ চলি আছে অসমত বিটিচিত আপোনালোকে জেলত সোমাই দিয়ক না কোনে 4টা সংগঠন কৰিছিলে কিয় ৰাখিছে হাগ্ৰামা মহিলাৰ 3000 কোটি টকাৰ কেলেংকাৰী কৰিছে কিয় জেলত সোমাই দিব পৰা নাই লাফিকুল ইছলামৰ বোলে হত্যাকাণ্ড আপোনালোকে কয় বিপিএফৰ অঙহী বঙহী বা বিএলটিয়ে কৰিছে আপোনালোকৰ 5 বছৰত অসমত যৌথ চৰকাৰ এলায়েন্স চৰকাৰ চলি আছে গৃহ বিভাগ অসমত আছে আপোনালোকে কিয় বিটিচিৰ চৰকাৰ অসম চৰকাৰত এলায়েন্স চৰকাৰ থকা সত্ত্বেও এতিয়ালৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক আপোনালোকে জেলত সোমাব পৰা নাই 5 বছৰে কি আপুনি কি লাফিকুল ইছলামৰ হত্যাকাৰীক কি প্ৰশ্ৰয় দি আছে নেকি যে ঠিক আছে হাগ্ৰামাই হত্যা কৰাইছিলে আমি তেওঁক প্ৰশ্ৰয় দিওঁ এতিয়া তেতিয়াহ'লে আপুনি 5 বছৰে কি ঘৰৰ ঘাঁহ কাটিলে অসম চৰকাৰে আপোনালোকৰ কথা নুশুনে নেকি গৃহ বিভাগত আপোনালোকৰ প্ৰভাৱ নাই নেকি কথাটো ভালকৈ শুনি লওক বিটিএডি হ'ল সাধাৰণ এটা কাউন্সিল এটা সাধাৰণ কাউন্সিলটো যিটো কেছ বৰ্তমান CBIৰ হাতত আছে এই CBIৰ কেছটো আমি বিটিএডি কেতিয়াও হেণ্ডেল কৰিব নোৱাৰে এই কথাটো আপোনালোকে চৰকাৰত আহি গম পাল নেকি যে সাধাৰণ কাউন্সিল তেতিয়াহ'লে চৰকাৰক অহাৰ আগত কিয় ডাংকুপ মাৰি কৈছিল আমাৰ চৰকাৰ হ'লে হাগ্ৰামা জেলত যাব তেতিয়া আপোনালোকৰ পলিটিকেল সায়েন্স অধ্যয়ন কৰা নাছিল নেকি ৰাজনৈতিক বিজ্ঞান আপুনি নাজানিছিল নেকি যে বিটিচিৰ আণ্ডাৰত আমাৰ গৃহ বিভাগ নাই বিটিচিৰ লগত হোম ডিপাৰ্টমেণ্ট নাই আমি ইচ্ছা কৰিলেও হাগ্ৰামা মহিলাক প্ৰসিকিউশ্যন কৰিব নোৱাৰিম জেলত সোমাই দিব নোৱাৰিম তেতিয়া আপুনি নাজানিছিল নেকি অপৰিপক্ক আছিল নেকি যে আপোনালোকে চৰকাৰত অহাৰ পিছতে এতিয়া কৈ আছে যে বিটিচিত আমাৰ এটা সৰু কাউন্সিল আমি বিচাৰিলেতো মানুহ জেলত দিব নোৱাৰোঁ আমি বিচাৰিলেতো কেছ চলাব নোৱাৰোঁ আৰে জেলত দিয়াটো দূৰৰ কথাহে আপোনালোকে হাগ্ৰামাই দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতি তদন্ত হোৱা ময়ো বিচাৰোঁ এজন যুৱক হিচাপে আপোনালোকে এখন এজাহাৰ ৰেজিষ্টাৰ কৰি চাৰ্জশ্বিটে বনাব নোৱাৰিলে
আমি কৰিব এজাহাৰে ৰেজিষ্টাৰ কৰাব চাওক, পৰা আমি নাই কৰিব বাদ পাৰোঁ। দিয়ক জেলত দিয়া কথা পাপত কৰক আপুনি কোনে মানা কৰিছে পাপত গজাৰ ব্যক্তিৰ লগত সোমাই পেলাই আমি নিজে পাপী হ'ব বিচৰা নাই কিয় আপুনি আমি তেওঁ পাপ পাপী হ'ব কৰিছে বিচৰা তেখেতে 3000 কোটি টকাৰ কেলেংকাৰী কিয়নো কৰিছে 3000 তেখেতক কোটি জেলত টকা সোমাই দিয়াটো পাপ হ'ব তেওঁলোক পাপ কৰিছে কিন্তু তাৰমানে আমি পাপত তেওঁৰ পৰা গজা মানুহৰ 3000 লগত কোটিৰ 1000 কোটি সোমাই আমি আপোনালোকে কিন্তু ভাগ পাপী হ'ব পায় বিচৰা সেইটো পূৰ্ণ হ'ব আমি কেতিয়াও নহ'লে কিয় প্ৰশ্ন নহয় কৰি আছে? মই প্ৰিচিয়াছ এক মিনিট মই বসুমতাৰী ডাঙৰীয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যিটো নাই মই দুৰ্গাদাস বড়ো ডাঙৰীয়া মই চিয়'ৰ আপোনাৰ ওচৰলৈ যাম মই আপোনাক এইটো কথাই সুধিব বিচাৰিছোঁ যে সঁচাকৈয়ে বিজেপি আপোনালোকৰ লগত মিত্ৰতাৰ পাশত থকাৰ কাৰণে আপোনালোকে কিছুমান কাম ইচ্ছাকৃতভাৱে কৰিব পৰা নাই নেকি জেনেৰেল ছেক্ৰেটাৰীক কৈছে আপোনালোকৰ যিটো জেনেৰেল ছেক্ৰেটাৰী যিটো বক্তব্য ৰাখিছিল চাওক বিজেপিৰ লগত এলায়েন্স আমাৰ কেৱল মাত্ৰ কাউন্সিলৰ নহয় আমাৰ ষ্টেটতো আছে কাম কৰা চেণ্ট্ৰেলতো আছে গতিকে বিজেপি থকাৰ কাৰণে যে আমি কাম কৰিব পৰা নাই সেইটো কথা নহয় সেইটো কেছ পিয়ৰলি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে যিবিলাক কাম ধৰক আপোনালোকে কাউন্সিলখন সুস্থিৰভাৱে চলাব পৰাকৈ কিছুমান পদক্ষেপ ল'ব পৰাকৈ যিখিনি আপোনালোকৰ স্বতন্ত্ৰতা সেইখিনি বিজেপি থকাৰ কাৰণে আপোনালোকে পৰা নাই নেকি চব সুস্থিৰভাৱে চলাব পৰাৰ কাৰণেতো শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গণতান্ত্ৰিকভাৱে মানুহে মানুহৰ চকুত চাই পেলাই কথা ক'বলৈ সক্ষম হৈছে পৃথিৰাজ নিচিনা ব্যক্তি এজনে কাৰোবাৰ চকু দি চকু পৃথিৰাজ নিচিনা ব্যক্তি আপুনি ইএম হ'ব পাৰে আপুনি কিমানজন ৰাইজৰ সমৰ্থিতভাৱে ইএম হৈছে আপুনি 15-17 ভোট পাইছে মই 26 বছৰ বয়সত হয় নিৰ্বাচন হাৰা জিকা হয় মই হাৰিব পাৰোঁ কিন্তু 26 বছৰ বয়সত মই সংসদীয় নিৰ্বাচন 2024ত কোকৰাঝাৰ লোকসভাৰ পৰা এমপি ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰি মই প্ৰায় 35,000 ভোট লাভ কৰিছোঁ যদি চাৰ্টিফিকেট লাগে আপুনি 35,000 মানুহৰ নেতা নহয় মই সৰু 26 বছৰীয়া হ'ব পাৰোঁ কিন্তু 35,000 মানুহে মোক ভোট দিছে আপোনাক দিছে হয়তো 15-16,000 মানুহে সেইটো লেভেলটো নক'ব তাৰমানে আপুনি কি গণতন্ত্ৰ জনতা জনাৰ্দনক পাগল বুলি ক'ব বিচাৰে এই আপুনি সন্ত্ৰাসবাদত থকাৰ এই মেজাজত কথা নাপাতিব ডাঙৰীয়া আপুনি গণতন্ত্ৰত আহক এতিয়া আপুনি এনডিপি লিডাৰ হৈ থকা নাই আপুনি ক'লে ৰাইজে ভুলত দিছে 35,000 মানুহ জনতা জনাৰ্দন ভুল নেকি বাদ দিয়ক হাতত AK-47 ধৰি যেনেকৈ প্ৰিয়া বসুমতাৰীক হত্যা কৰাইছিলে সেইটো দিন গুচি গ'ল আপুনি ৰাইজক তেনেকৈ জনাৰ্দনক আপুনি নক'ব যে তেওঁলোকে ভুলত দিছে মোক যদি 35,000 ভোট ভুলত দিছে আপোনাক 14 নং চিৰাং দুৱাৰত কি শুদ্ধভাৱে দিছে তেতিয়া প্ৰচেছটো একে হয় নিৰ্বাচনত পৃথিৰাজ বড়ো জাতিৰ যিটো আন্দোলন যিটো ইমোশ্যন তাত তুমি হাত নিদিবা কিয়নো তুমি নিজকে বড়ো 2 নম্বৰী ব্যক্তি হৈ পেলাই বড়ো কৈ পেলাই যে চিনাকি লৈ আছে এই কথা সুপ্ৰিম কোৰ্ট যাওক হাই কোৰ্ট যাওক আপোনালোকে মই সংসদীয় নিৰ্বাচনত 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁতে তেওঁলোকে কমপ্লেইন কৰিছে সেইটো তেওঁলোকৰ অভিযোগ মহামান্য নিৰ্বাচনী আয়োগ ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ অভিযোগ মানা নাই আৰু মই ST জনজাতীয় সন্তান হয় বুলি মোক এডমিট কৰি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ आंबो निउसनि गेजेरजों बिजेपिनि आफादगिरि दिलीप शइकिया बुंनाय बाथ्राखौ आंबो खोनानो मोन्दों बाथ्राया खोब साननो गोनां जानानै फैदो भारतनि संबिजितनि आगाननै सिगाङाव थांना दिलीप शइकिया बाथ्रा बुंदों भारतनि संबिजितनि सायाव दिलीप शइकिया नामा हु इज दिलीप शइकिया बे ट्राइबेल बेल एन्ड ब्लक बा हयथ' 6 शिड्युल एरिया बा BTC जोंनि बर' हारिया बेसेबांबा संग्राम खालामनानै लाबोनाय बेसेबांबा थैजों गेलेनानै लाबोनाय बेसेबांबा बर' हारिया मुंख्लं जानानै आइजोफोरा जिनाहारि जानानै लाबोनाय जोंनि नैबे BTC बा ट्राइबेल एन्ड बेल ब्लकनि बाथ्राखौ दिलीप शइकिया मा मिथिगौ दिलीप शइकियानाव ट्राइबेल बेल एन्ड ब्लकनि बिगै मा नलेज दं दिलीप शइकियाव 6 शिड्युलनि बागै मा नलेज दं दिलीप शइकिया बर' हारिनि जारिमिननि बाथ्राखौ मा मिथिगौ दिलीप शइकिया मोनबायदिया जोंनि बर' हारिखौ बा हयथ' BTC एरियायाव मोजां नोजोरजों नायग्रा सासे सुबुं नङा होनना जों मिथिगौ मानोना थांनाय MP इलेक्शनाव बेसेबांबा भट होनानै दिलीप शइकियानो देरहासार जादोंमोन बिथांनि खामानिया मामोन बिथांनि डिउटिया मामोन बिथांनि डिउटिया जोंनि এই BTC ओनसोलाव बर'फोरा जत' समस्या दङ बे बाथ्राखौ पार्लियामेन्टआव लांनानै फैनानै समाधान खालामनायासो बिथांनि खामानिमोन नाथाय बिथाङा जोंनियाव मा खामानि मावदो बिथाङा जोंनाव थाखानाय जितु पावार थाखानाय मोनखानाय जितु जुद्ध खालामना लाबोनाय जितु फांसन बेखौ बिथाङा फोजोबनो नागिरदों बिथाङाथ' मोनसे नेगेटिभ मेन्टेलिटिनि बाथ्रा लानानै जों बुंनायखौ नुदों आरो बे समावनो बिजेपिया जोंनि BTCआव हाबनानै बिथाङा बिजेपि दोलोआ बिजेपिआव हाबनानै BTCखौ दखल खालामनो नागिरदों आरो दुखुनांथाव बाथ्रा थिग बे समावनो जोंनि बर'नि रिजनेल पलिटिकेलनि गेजेराव जोंहा दावहा जोंनि गेजेराव दावहा नांनायावनो बिजेपिया मालाबा हाबलांसिगोन ओरैबायसा बाथ्राखौ नुदों दिनै 2025 मायथाइनि BTC इलेक्शनाव जुदि बिजेपिया जुदि BTC दखल खालामोबा बा खुंथायाव जुदि फैयोबा आं मोनसे भबिष्यतबाणी खालामदो 2030 हालागै जोंनि बर'फोरा BTCआव माइनरिटि जागोन एबा जोंनो थारमाने नैबे BTCआव जोंनि हारिया मोनसे दंमोन बेबायसा मोनसे परिबेस जागोन जेराव त्रिपुरायाव जेरै त्रिपुरानि ट्राइबेल मानसिफोरा त्रिपुराया जोंनिमोन होननानै बुङो थिग बेबायदिनो 2030 सनालागै BTCआ जोंनिमोन होननाय जोंनि हारिया बुंनो लागा बाध्य जागोन बर' हारिया खैफोदाव दङ
बर' हारिया खैफोदाव दं अत्यन्त खैफोदाव दं बे समावनो जोङो ज' जानानै बिजेपिखौ होखारनाय पलिसिसो लानांगौ ज' जानानै बिजेपिखौ बोरै प्रटेक्सन होगोन बे पलिसिखौसो लानांगौ खिन्थु जोंनि जिथु पलिटिकेल पार्टि रिजनेल पलिटिकेल पार्टि जोंनि गेजेरावनो दाङाबाजि जानायखौसो जों नुनो मोन्दों बर' बिजेपिफोरखौ मा बुंनो बिथांमोना ESRनि बादैथ' एख' बुंनो हाया ESRनि बादै बिथांमोना एख' बुंनो हायै मोनसे परिबेस जानानै दङ दिनै बिजेपिया जुदि बुङो पर्बत जरायाव बर'खौ उच्चेद खालामगोन बर' बिजेपिफोरा बुङो येस सार दिनै शनितपुराव जुदि 40-50टा बर'खौ एफेक्सननि थाखाय जुदि नटिफिकेसन फथायो इसोर बुङो येस सार दिनै दिलीप सयकिया बुंदो ट्राइबेल बेल एन्ड ब्लक आरो 6 सिडुलनि बाथ्राखौ बुंदो इयावबो बुंदो बिथाङा येस सार आरो गाबोन जुदि बुङोबा बिजेपिया बर' हारिखौ धंख' खालामगोन बर' बिजेपिफोरा येस सार बुंनायाव बेसे गोबाव टाइम नांगोन तो बाथ्राया जाहैदों मा जाहाथे त्रिपुरा बायदि जोंनि बर' माहारिया जाया जोङो खोब साननो गोनां मोनसे परिबेस जानानै फैदो जों रिजनेल पलिटिकेल पार्टिया लोगो नांबासो बिजेपिखौ प्रटेक्सन खालामगोन अन्यथा जों बिथांमोनखौ प्रटेक्सन खालामनो हाया दा बर' बिजेपिफोरखौबो माबा मोनसे कारनाव बिथांमोना बिजेपि पलिटिकेल पार्टिजों दङैयोमोन आं बे समाव बिथांमोनखौबो माने सावरायनो लुगैयाखै जों फैनांगौ गासिबो बुजिनांगौ बिजेपिनि बाथ्राफोराव सानफा एफा माबायसा मोनसे परिबेस बर'फोरा मोनबाय दं बिटिसि बाखिया मोनबाय दं गासैबो बुजिदो आरो बुजिनानै जुदि बेबायसा मोनसे पलिटिकेल पार्टियाव थाहैबाय थायोबा होनबाथ' जोंहा बुंनांगौ लागा एख'आनो गैया खौसेथिखौ जानांगोन होननानै ससियेल मिडियानि गेजेरजों बहुद माने आफादफोराबो बुंबाय दं जोंबो बुंदो कारन खौसेथिया जाहैबाय मोनसे हारिनि देरहानायनि मोनसे देरसिन मोनसे अस्त्र जोङो खौसेथि जुदि गैयाबा जोंनि माहारिया सानफा एफा जोबस्रांनायनि मोनसे लामायाव थांगोन दिनै दिलीप सयकिया ट्राइबेल बेल एन्ड ब्लक बा 6 सिडुलखौ दांनाय माने जोंनि बर' हारिनि बिखायाव दांनाय 6 सिडुल आरो ट्राइबेल बेल एन्ड ब्लकआव दांनाय माने जोंनि जायगाफोराव गुबुन गुबुन हारिखौ होनानै मोनसे जोंनि जिथु प्रटेक्सन संबिजिदा जिथु होनाय आन्दलन खालामना जिथु मोननाय बे मोनफा मोनफा जोंनियाव गैया जानो थांबाय दं बेनि थाखायनो खौसेथिया अत्यन्त दरकार सियारनिसाय बर' हारिया देरसिन हारिनिसाय सियारा देरसिन नङा बे बाथ्राखौ सबबो मिथियो खिन्थु सियारनि लुफाव जोंनि बर' रिजनेल पलिटिकेल पार्टिया खौसेथि गैया दिनैनि डेटआव बर'नि गेजेराव पास्ट टेन्स जि दंमोन जों आगोल जे स्कुलाव फरायदोंमोन पास्ट टेन्स बे बिटिसिया जोंनिमोन बर' हारि होननाय मोनसे दंमोन जों मोनसे आन्दलन खालामदोंमोन बेसा मोनसे परिबेका फैगोन आरो जुदि फैयोबा कारन जों माइनरिटि जागोन इसोर गासैखौबो पावाराव फैनाय लोगो लोगोनो सब बोखारजोबना होगोन जों जिथु मोननांगौ जोंनाव जिथु पावार थानांगौ बेफोरबायदिया गैया जालांजोबगोन 100% फांसनलेस जागोन भाई 100% फांसनलेस जागोन এই कारनाव फांसनलेस जागोन गासैबो पावारखौनो बिसोरनि आखायाव थाजोबगोन गतिके बिसोरखौ अत्यन्त टाइम गैया जोङो प्रटेक्सन होनायनि दानो टाइम गतिके ज' जानांगौ